আপোনালোকৰ কি হ'ল এমটিখন কি হ'ল ঘৰত চিজ এখন এতিয়া বৰ্তমান ওলাইছেগৈ আৰু এইখন ডমিনাখন ডাইৰেক্ট খানাত চিজ জোখত হৈছে বাৰু লাইফত ন এনেকুৱা এযোৰ ল'বলৈ মন আছে বহুত জোতা একযোৰ শ্বুজ এযোৰ মানে বহুত মন আছে এনেকুৱা এযোৰ ল'বলৈ বাট এতিয়া গম পাইছে মানি প্ৰব্লেম হৈ আছে বিশেষকৈ আৰু এইযোৰ দাম চাগে আই থিংক 8,500 মান হ'ব চেক কৰোঁ ইয়েহে 390 গাইছ কি কওঁ এখন লৈ লওঁ নি 390খন তো হে গাইজ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কে ব্লগছ দেন গাইজ আজি এইফালে ভিডিঅ'টো ষ্টাৰ্টিং হৈছে ডাইৰেক্ট KTM আৰু বাজাজ জিলাৰ ফ্ৰণ্টৰ পৰা আৰু বাজাজ জিলাৰ ফ্ৰণ্টত য়ামাহা চেক কৰোঁ আৰু এতিয়া টাইম হৈ গ'ল মানে 4টা বাজি গ'ল 4:30 বাজিলে তো বেংকলৈ যোৱা কথা আছিলে বাট এতিয়া বেংক পাওঁ নে নাপাওঁ গম নাপাওঁ চাগে বন্ধ কৰিব পাৰে আই থিংক আৰু বিশেষকৈ গ্লভছ এযোৰ ল'বলগীয়া আছে আপোনালোকে গম পাইছে মেঘালয়ৰ পৰা অহাৰ পিছত মোৰ গ্লভছযোৰ মানে যিহেতু পৰি আহিছিলে এপাত তো সেইটো কাৰণে ভাবিছোঁ গ্লভছযোৰ লৈ আহোঁগৈ এযোৰ ভাল চাই অকণমান কিমান লয় কি কথা চাওঁ আৰু এইফালে মই এডালো মানে ঠিক কৰি নিবলৈ অলপ চালন চাবিডাল এইফালে বাহিৰলৈ ওলাই যোৱাতে হৈ আছে তো ব'লা আৰু এতিয়া মানে বাজাজ জিলাত আছোঁ মেইন কথা হ'ল মানে লগত ভাগত যিহেতু ডমিনাৰখনৰ নাম্বাৰ প্লেটটো মানে আহি আছে তো নাম্বাৰ প্লেটটো নিবলৈ আহিছোঁ বাট মানে বাইকখনৰ কণ্ডিশ্যনটো বেলেগ হৈ আছে অলপ পিছত কৈ আছোঁ বাৰু বাইকখনৰ কি হৈ আছে তো ব'লা প্ৰথম যাওঁ আৰু ইয়াত ভাবি কৈছে মানে বাজাজ পালচাৰ 400খন আহি আছে 400Gখন তো ভাবিছোঁ তাৰ এটা ৰিভিউ দিম ধুনীয়াকৈ আপোনালোকৰ আগত তো ব'লা প্ৰথম KTM ডিলাৰ ভিতৰলৈ সোমাই যাওঁ নে কি কোৱা তো গাইছ চলো চেক কৰোঁ এইফালে Oh, this is the KTM 390 new brand new ये है 390 गाइस कि मैं এখন লৈ লওঁ নি 390খন ভাই সাহাব তো গাইস ফাইনালি পাই গ'লো হৈ টাউন আৰু এতিয়া বৰ্তমান গৈ আছোঁ মই ষ্টাৰ মিডিয়া কাৰণ মানে ষ্টাৰ মিডিয়াত যিহেতু কাম এটা আছে আৰু ষ্টাৰ মিডিয়া পালোহি আৰু বেছি দূৰ নাই অলপ আগলৈ আছে ষ্টাৰ মিডিয়াখন আৰু তাতে গৈ পেলানি লৈ লওঁগৈ আজি মানে গ্লভছযোৰ কাৰণ বহুত দিনৰ পৰা ভাবি আছিলোঁ গ্লভছযোৰ ল'মগৈ বাট মানে গম পাইছে ন পইচা চব সময়তে নাথাকে তো এইফালে ল'ব লাগিব ৰাইট ছাইড গাইছ এখন পাই গ'লোহি বৰ্তমান ষ্টাৰ মিডিয়া গাইছ চেক কৰোঁ তো গাইছ ব'লা ওপৰলৈ যাওঁ উঠি পেলানি আৰু ভাই লৈ লওঁগৈ গ্লভছ এযোৰ কাৰণ গ্লভছযোৰ বহুত দৰকাৰ হৈ আছে যিহেতু তো গ্লভছযোৰ চাওঁ তাৰপিছতে ভাল লাগিলে লৈ যাওঁ আৰু নে কি কোৱা তেৰি চলো চেক কৰোঁ গ্লভছ ইয়ো একযোৰ চাওঁ একযোৰ তো গাইছ গ্লভছ এযোৰ লৈ লওঁ আৰু লাইফত ন এনেকুৱা এযোৰ ল'বলৈ মন আছে বহুত জোতা একযোৰ শ্বুজ এযোৰ মানে বহুত মন আছে এনেকুৱা এযোৰ ল'বলৈ বাট এতিয়া গম পাইছে মানি প্ৰব্লেম হৈ আছে বিশেষকৈ আৰু এযোৰ দাম চাগে আই থিংক 8,500 মান হ'ব তো সেইকাৰণে দুদিনমানৰ পিছত ল'ম এযোৰ বাট পিন্ধি পানি চাম আজি এনেকুৱা এযোৰ ল'ব লাগে বাট কি কৰিবা পইচা প্ৰব্লেম ন পইচা নাই দিয়া চেক কৰোঁ ডট বাইক এডাল অট'মেটিক হেণ্ডেল ডাউন হৈ যায় ঢিলা হৈ আছে ষ্টাৰ্ট হয় তেল নাই 1 লিটাৰ খায় তেল চলিব অলপ দূৰ ঠিক আছে ওকে চেক কৰোঁ ভাই নাম চামবোৰ লিখাব নিয়ন কালাৰ লোৱা আছে ন বেলেগ কালাৰ Rhinox
বাপৰে বেয়া টান হৈ থাকে জোখত হৈছে বাৰু ফাইনেলি তাৰ পৰা আহি গ'লোঁ গ্লভছ ল'লোঁ আৰু অকণ পিছত গ্লভছটো যাওঁতে হাইৱেত পিন্ধি চাব লাগিব বাট এইফালে মানে খাই লওঁ ভাবিছোঁ কিবা এটা ম'ম' চম' তো গাইছ এটা খাই লওঁ ম'ম' প্লেট কেনেকৈ 50 কেইটাকৈ দিয়ে 6টা অ'কে তো গাইছ এইফালে ম'ম' চম' খাই লওঁ তাৰপিছত আকৌ লগ পাম নে কি কোৱা গাড়ী কি হ'ল বাইক ডাইৰেক্ট চিজ এটা ভাগত কি হ'ল এমটিখন কি হ'ল ঘৰত চিজ এখন এতিয়া বৰ্তমান ওলাইছেগৈ আৰু এইখন ডমিনাখন ডাইৰেক্ট থানাত চিজ মজা গাইজ অ'কে গাইজ ফাইনেলি আহি গ'লোঁ খাই বৈ পেলাই আৰু এতিয়া গৈ আছোঁ ঘৰলৈ আৰু বৰ্তমান মানে পিন্ধি চাইছোঁ কেনেকুৱা লাগে একযোৰযোৰ তাত মানে অকণমান বহুত ডাঠ লাগিছে বৰ্তমান কাৰণ নতুন হৈ আছে ন ভালকৈ দুদিনমান পিন্ধিলেহে মানে কমফৰ্টেবল টাইপত লাগিব বাট বহুত দিনৰ পৰা এটা সপোন আছিলে মানে এনেকুৱা এযোৰ গ্লভছ লোৱাৰ বাট ফাইনেলি আজি কমপ্লিট হ'ল আৰু অতি সোনকালে জোতাযোৰ ল'ম ৰাইডিং শ্বুজযোৰ আৰু সেইযোৰ মানে মোৰ বহুত দিনৰ পৰা এটা ফেভৰেট বাট বহুত পইচাটো এমাউণ্টটো গম পাইছে বহুত লাগে মানে আৰু এইযোৰতে ল'লে 3500 টকা বৰ্তমান আৰু ভাবি চাওক জোতাযোৰত কিমান হ'ব তো 8500 9000ৰ ভিতৰত মানে জোতাযোৰ পাই যাম বাৰু বাট আনিম অতি সোনকালে বাট 15 আগষ্ট যিহেতু ৰাইড আহি আছে 15 আগষ্টৰ ৰাইডটো আগত ইমান পইচা খৰচ নকৰোঁ তো 15 আগষ্টৰ পিছতহে মানে লোৱাটো ল'ম চাগে আই থিংক মানে লং ৰাইড এটা মাৰিবলৈ গ'লে আৰু 15 আগষ্টত আমি গৈ আছোঁ মানে তিনিচুকীয়া ছাইডত যদি কোনোবা আছে ডেফিনেটলি লগ পাম আৰু কোনোবা যদি আমাৰ লগত ৰাইড মাৰা তেতিয়াহ'লে ক'বা কমেণ্টৰ যোগেদি তো লেটছ গ' গাইজ গাইজ এইটোৱে চবতকৈ বেয়া বস্তু ভাই হাইৱেত কৰোঁ ৰাস্তাৰ মাজত কেনেকুৱা হ'ব বে আৰু যিটো কামত আহিছিলোঁ মানে সেইটো কাম এটা কাম নহ'লে আৰু আকৌ মানে কাইলৈও আহিব লাগিব যিহেতু সেইটো কামৰ কাৰণে বাট মানে ডমিনাৰ 250খন মানে কালি চিজ হৈ গ'ল বেয়াও লাগিছে কাৰণ ডমিনাৰখন লৈছিলে আজি 2 month হোৱাই নাই আই থিংক তো মানে অলপমান কিছুমান কাৰণৰ কাৰণে মানে বাইকখন চিজ হৈ আছে বৰ্তমান থানাত আছে বাট কৈছে আৰু কি হয় অতি সোনকালে ওলাব সেইখনো তো চাই লওঁ কি হয় যদি 15 আগষ্টৰ আগত ওলাই যায় তেতিয়াহ'লেতো মজা আহিব বাট যদি কেনেবাকৈ 15 আগষ্টত আগত নোলায় তেতিয়াও কোনো কথা নাই কাৰণ বাইকৰ থৰি না আমাৰ ওচৰত কমি আছে বাইক এভেইলেবল হৈ আছে গাইজ চেক ইটছ আউট আৰু এইটো টাইমত ওলাই আহি কিবা এটা ভাল লাগে দেই আৰু অকণমান গ্লভছটো কমফৰ্টেবল পিন্ধিবলৈ খালি নতুন হৈ আছে ন সেইটো কাৰণে অকণমান ডাঠ লাগি আছে বেছিকৈ তো চেক কৰা গাইজ আৰু এইফালে হৈ গ'ল 6টা বাজিব হ'ল আৰু 6 মিনিট আছে 6 মিনিট তো গাইজ লেটছ গ' আৰু গাইজ ডিউক 390খনৰ কথাও পাতি আহিছিলোঁ নিউ জেনেৰেশ্যন 3খনৰ আৰু সেইখনৰ কেছ প্ৰাইচ হৈছে 378 আছিলে আই থিংক 378 তো চাই লওঁ কি হয় ল'বলৈও আছোঁ অতি সোনকালে বা তোমালোকে অলপমান ছাপোৰ্ট কৰা যদি ছাপোৰ্ট কৰা তেতিয়াহ'লে ডেফিনেটলি সেইখন লৈ ল'ম আৰু গাইজ এইফালেদি সোমাওঁ লেফ্ট ছাইড check it out guys